হজৰত মহম্মদৰ দুৱাৰ ফলাফল চাওক 1500 বছৰ ধৰি মৰুভূমিত জীয়াই আছে এজোপা গছ হয় আমি আজি দেখুৱাম এজোপা আচৰিত গছজোপা পয়গম্বৰ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুৱাৰ কাৰণে গছজোপা 1500 বছৰ মৰুভূমিত জীয়াই আছে উল্লেখযোগ্য যে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সৰু হৈ থাকোঁতে কৰাত আবু তালেবৰ সৈতে মক্কাৰ পৰা ৰিয়ালৈ খোজকাঢ়ি যোৱাৰ সময়ত মৰুভূমিত উত্তপ্ত বালিৰ গৰমত পাত নোহোৱা এজোপা গছৰ তলত জিৰণি লয় গছজোপাৰ তলত নবী মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম থিয় হোৱাৰ লগে লগে পাত নোহোৱা গছজোপাত পোখা মেলিবলৈ ধৰে লগে লগে বিশ্বনবী হজৰত মহম্মদে গছজোপাৰ কাৰণে দোৱা কৰে কিন্তু সকলোতকৈ আচৰিত কথাটো হ'ল গছজোপা বৰ্তমানলৈকেও জীয়াই আছে উক্ত গছজোপা জহদানৰ চাফা এলেকাত অৱস্থিত আজি প্ৰতিবেদনটো শ্বেয়াৰ কৰি বিশ্বৰ মুছলমানক দেখুৱাই দিয়ক নিউজ ডেস্ক ৰিপৰ্ট দবকা টাউন লাইভ হজৰত মহম্মদৰ দুৱাৰ ফলাফল চাওক 1500 বছৰ ধৰি মৰুভূমিত জীয়াই আছে এজোপা গছ হয় আমি আজি দেখুৱাম এজোপা আচৰিত গছজোপা পয়গম্বৰ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুৱাৰ কাৰণে গছজোপা 1500 বছৰ মৰুভূমিত জীয়াই আছে উল্লেখযোগ্য যে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সৰু হৈ থাকোঁতে কৰাত আবু তালেবৰ সৈতে মক্কাৰ পৰা ৰিয়ালৈ খোজকাঢ়ি যোৱাৰ সময়ত মৰুভূমিত উত্তপ্ত বালিৰ গৰমত পাত নোহোৱা এজোপা গছৰ তলত জিৰণি লয় গছজোপাৰ তলত নবী মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম থিয় হোৱাৰ লগে লগে পাত নোহোৱা গছজোপাত পোখা মেলিবলৈ ধৰে লগে লগে বিশ্বনবী হজৰত মহম্মদে গছজোপাৰ কাৰণে দোৱা কৰে কিন্তু সকলোতকৈ আচৰিত কথাটো হ'ল গছজোপা বৰ্তমানলৈকেও জীয়াই আছে উক্ত গছজোপা জহদানৰ চাফা এলেকাত অৱস্থিত আজি প্ৰতিবেদনটো শ্বেয়াৰ কৰি বিশ্বৰ মুছলমানক দেখুৱাই দিয়ক নিউজ ডেস্ক ৰিপৰ্ট দবকা টাউন লাইভ